দ্বিতীয় পর্যায়ের পঞ্চায়েত নির্বাচনক লৈ তুঙ্গত উঠিছে নির্বাচনী প্রচার অভিযান। বিজেপি আহি আমার গাঁও করিলে সহকি কেন্দ্রত বিজেপি রাজ্যত বিজেপি। বৃহস্পতিবারে বজালীর সৰুপেটাত ভবানীপুৰ মণ্ডল সমিতিৰ উদ্যোগত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপি মুখপাত্ৰ মনোজ বৰুৱাকে ধৰি আন বহুকেইজন বিজেপি নেতা। আৰু আজি 104 নং নিজ ভবানীপুৰ গাঁও পঞ্চায়তৰ বিজেপি দলৰ মনোনীত সভানেত্ৰী পদৰ প্ৰাৰ্থী মামনি পাটগিৰি এক বিশাল বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ অভিযান কৰা দেখিবলৈ পোৱা যায়। বিজেপি আহি আমাৰ গাঁও কৰিলে সহকি কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি পঞ্চায়তত লাগে আমাক বিজেপি। নমস্কাৰ, মোৰ নাম শ্ৰী মামনি পাটগিৰি। মই 104 নং নিজ ভবানীপুৰ গাঁও পঞ্চায়তৰ সভাপতি পদত প্ৰাৰ্থী হিচাপে মনোনীত হৈছোঁ। গতিকে মোক যাতে আপোনালোকে বহুমূলীয়া ভোটটো দি আটাইয়ে মোক মৰম আৰু শ্ৰদ্ধাৰে মোক বহুমূলীয়া ভোটটো দি সেৱা কৰিব সুযোগ দিয়ে, তাৰে কামনাৰে মই ৰাইজৰ ওচৰত হাতযোৰ কৰিছোঁ, ভিক্ষা মাগিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। বিজুলীৰে জ্বলিল বাতি বিজেপি আহি আমাৰ গাঁও কৰিলে সহকি কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি পঞ্চায়তত লাগে আমাক বিজেপি কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি পঞ্চায়তত লাগে আমাক বিজেপি। মামনি পাটগিৰি বাইদেউ ৰাইজৰ বিপুল সঁহাৰি আৰু 99% সভানেত্ৰী পদত জয়যুক্ত হ'ব বুলি আশাবাদী। ব্যুৰো ৰিপৰ্ট, প্ৰাইম টাইম নিউজ।